পিছে মালিচ ভেলাঘৰ কেনে লাগিছে আৰু 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 কিবা বেলেগ ডিজাইনত বনাব লাগিব নেকি বেটাৰদা আৰু কিনো বেলেগ ডিজাইনত বনাব এইখিনি যে হৈছে সেইটোৱে বহুত বাকী পাদেশ্বৰ আৰু জণ্ডিছ দাহঁতে দেখোন অহাই নাই আমি দুজনী ইমান কষ্ট কৰি কৰি বনালো সিহঁতে মাত্ৰ খানা খাবহে আহিব তাকেতো মালিচ ইহঁতৰ লেভেলটো আৰু সহ্য নোহোৱা হৈছে ইমান কষ্ট কৰি আমি কামবোৰ কৰিম আৰু সিহঁতে আহি এনজয় কৰিব অকণমানো আমাক সহায় কৰি নিদিলে চাচোন এতিয়ালৈকে অহা নাই সিহঁতে বেটাৰদা ৰাতিৰ কাৰণে কিন্তু খৰিও যোগাৰ কৰা হোৱা নাই আজি ৰাতি ক'ৰ পৰা খৰি আনিম বেটাৰদা চুকুৰি আনিব নেকি কাৰোবাৰ ঘৰৰ পৰা কথা বেয়া কোৱা নাই কিন্তু কাৰ ঘৰতনো খৰি চুৰ কৰিব যাবি আৰু আৰু আমি কাৰো ঘৰ ভালদৰে চিনিও নাপাওঁ নহয় জণ্ডিছ আৰু পাদেশ্বৰহঁতক আহিব দে তাৰপিছত কিবা এটা মাথা মাৰিম কিয় বেটাল ইমান সৰু মেজি বনালি যে ভেলাঘৰ ক'ত তই বোলে কিবা বেলেগ ডিজাইনৰ ভেলাঘৰ বনাবি কিবা তাজমহল ডিজাইনৰ বোলে ক'ত কি হ'ল নবনালি দেখোন চুপ থাক তই মই অকলে পাৰিম নেকি আৰু চালে পয়া লগা মালিচ ইয়াৰ লগত একো কামেই কৰিব নোৱাৰি ওপৰত উঠিব নোৱাৰে গোটেইবোৰ কাম মই কৰিবলগীয়া হৈছে তহঁতে ৰাতিপুৱাৰ পৰা নাহিবি মই অকলে এইখিনি যে কৈছোঁ যথেষ্ট কৰিছোঁ আৰু নোৱাৰো কৰিব দে বেটাল হ'ব দে মিছা খং নকৰিবি এইবাৰ মাঘ বিহুতে এনেকৈ পাৰ কৰোঁ দে অহাবাৰ বনাম দে পিছে খৰি যোগাৰ হ'ল নে নাই আজি ৰাতি উৰুকা ৰাতি খৰি লাগিব নহয় নহ'লে জুই কেনেকৈ পোৱাবি মইহে জানো মোৰ কিমান কষ্ট হৈছে অকলে এই মেজিটো বনালো এতিয়া খৰিও যোগাৰ কৰিব লাগিব মই নোৱাৰো খৰি যোগাৰ কৰিব আৰু আপোনালোকে আহিলেহে আমি খৰি যোগাৰ কৰিব যাম যোৱাকালি জংঘলৰ ভিতৰত মই আৰু জণ্ডিছ গৈছিলো তাতে এডালো খৰি নাই খৰি নহ'লে দেখোন কথা বেয়া হ'ব তহঁতে কিবা প্লেনিং কৰিছনে নাই মই আৰু মাথা মাৰি থাকিব নোৱাৰো আপোনালোকে জানিব ক'ৰ পৰা খৰি আনিব ক'ৰ পৰা কি আনিব আপোনালোকে জানে মই আৰু মাথা মাৰিব ইচ্ছা নাই এইবোৰত বাদেশ্বৰদা মই কথা এষাৰ ভাবিছো আজি ৰাতিটো উৰুকা ৰাতি বোলে মানুহৰ ঘৰত খৰি চুৰ কৰিব যায় বলক আজি ৰাতি খৰি চুৰ কৰি লৈ আহো একেবাৰে চুৰ কৰি লৈ আহি পিনে তামাম খানা খাম বাদেশ্বৰদা আইডিয়াটো বেয়া নহয় বলক আজি ৰাতি মানুহৰ ঘৰে ঘৰে খৰি চুৰ কৰিব যাওঁ যোৱা বছৰতো খৰি চুৰ কৰা নহ'ল এইবছৰে কৰো দিয়ক নাই মই নাযাওঁতে খৰি চুৰ কৰিবৰ কাৰণে এইখন গাঁৱত মোৰ এটা ভাল সন্মান আছে আজিৰ দিনত যদি মই চুৰ কৰিব যাওঁ তেতিয়াহ'লে মানুহে যদি কিবা কৈ গম পাব লাগে মোৰ একেবাৰে সন্মান পানী হৈ যাব পাদেশ্বৰদা দিনত যাব নালাগে নহয় ৰাতিহে যাম ৰাতি আন্ধাৰত কোনে কাকনো চিনি পায় একো নহয় দিয়ক ময়ে থাকিম নহয় আপোনাৰ লগত মই যেতিয়ালৈকে আপোনাৰ লগত আছো তেতিয়ালৈকে আপোনাক কোনেও চিনি নাপায় দিয়ক আৰু উৰুকা ৰাতিটো খৰি চুৰ কৰেই এইটো আমাৰ সংস্কৃতি হয় বলক একো নহয় দিয়ক পিছে তহঁতে যদি ইমান জোৰ কৰি আছ যাম দে পিছে কাৰ ঘৰত যাবি বাদেশ্বৰদা ৰামলাল বিহাৰী ঘৰত তামাম খৰি আছে মানে একদম বহুত ডাঙৰ খৰি বোজা আছে আৰু পেটেলা গাঁওবুঢ়াৰ ঘৰতো খৰি আছে এতিয়া কওক কাৰ ঘৰত প্ৰথমে যাব নাই গাঁওবুঢ়াৰ ঘৰত মই নাযাওঁ কিবা কৰি গাঁওবুঢ়াই গম পাব লগা হ'লে মোৰ একেবাৰে সন্মান শেষ হৈ যাব এটা কাম কৰ তহঁত দুটাই গাঁওবুঢ়াৰ ঘৰত যাগৈ মই আৰু জণ্ডিছ ৰামলাল বিহাৰী ঘৰত যাওঁ ঠিক আছে পাদেশ্বৰদা আপোনালোকে ৰামলাল বিহাৰী ঘৰত যাওক একেবাৰে ডাঙৰ খৰি বোজা দুটামান দাঙি লৈ আহিব চাব আকৌ ৰামলাল বিহাৰীয়ে যদি আপোনালোকক দেখা পায় গোটেই গাঁওখনত কৈ ফুৰিব কিন্তু হ'ব দে বাটত পিংকুক লৈ ল'ম দে পিংকু থাকিলে আৰু ভাল লাগিব জণ্ডিছ আজি কিন্তু ভাল লাগিব দেই জীৱনত প্ৰথমবাৰৰ কাৰণে পাদেশ্বৰদা চুৰ কৰিব গৈ আছে পাদেশ্বৰদা চুৰ কৰিব যোৱা মই কেতিয়াও দেখা পোৱা নাছিলো আজিহে দেখা পাম পাদেশ্বৰদা ভয় চয় নকৰিবি দেই মই ভয় চয় নকৰো তহঁতে কি বুলি ভাবিছ মই মেইন জেগাত যাম বুলি ভাবিছ নেকি নেযাওঁ মই বাটতে থিয় হৈ থাকিম তহঁতকহে ভিতৰত পঠাম তহঁতে ধুনীয়াকে ভিতৰত যাবি যাই পিনে দুটামান খৰি বোজা দাঙি লৈ আহিবি আৰু বেলেগ একো আনিব নালাগে দে কামটো হৈ গ'লে চিধা আমাৰ মেজিৰ ওচৰত গ'লেই হ'ল পাদেশ্বৰদা ইমানখিনিয়ে সাহস নে আপোনাৰ কলিজাত আজিহে গম পালো জণ্ডিছ এইটো কোনে ইয়াক দেখোন আমাৰ গাঁৱত আগতে কেতিয়াও দেখা পোৱা নাই ক'ৰ পৰা আহিল এইটো কোন হয় বে তই আমাৰ গাঁৱত কি কৰি আছ তহঁতে কোন হয় ইমান ৰাতি তহঁতে ক'ত ঘূৰা-ঘূৰি কৰি আছ ই আমাক ওলোটাই প্ৰশ্ন সুধি আছে মাৰি পিনে ইয়াতে মৰাই দিম সঁচা ক কোন হয় আজি উৰুকা ৰাতি মই চুৰ কৰিব ওলাইছিলো মানে আমাৰ মেজি ঘৰত খৰি শেষ হৈছে খৰি নিব আহিছিলো কিন্তু অইন এখন গাঁৱতহে আহি পালো ভুলতে দে মই ঘূৰি যোৱাতে ভাল হ'ব জণ্ডিছ কোন আছিলে এইজন আজি উৰুকা ৰাতি চুৰ ক'ত আহিছে গেৰেণ্টিয়ে নাথাকে অইন এখন গাঁও চুৰ হয় ভুলতে আমাৰ গাঁৱত আহি পাইছে বাদে ব'ল ৰামলাল বিহাৰী ঘৰত যাওঁ একেবাৰে খৰি বোজা দাঙি লৈ আহিব লাগিব
এ বাপ রে বাপ, আজি উৰুকাৰ দিনাখনে মোৰ একেবাৰে অভাৰ কষ্ট হৈ গল। মোৰ বিবিয়ে ভাত চব্জিবোৰ বনাই আছে, মই অকমান শুই লওঁ। ভাত চব্জি হলে খাব যাম আৰু কিমান আৰু কষ্ট কৰি থাকিম দিনটো। চালা দিনৰ দিনটো দোকান কৰি কৰি মই ভাগৰি গৈছো। এই অহাকালি বিহু, মানুহৰ ঘৰে ঘৰে যাব লাগিব, পিঠা পনা খাব লাগিব। একেবাৰে আমাৰ গাঁৱত চুঙা পিঠা বনাইছে, দহি বনাইছে, খাই একেবাৰে মজা লাগি যাব। ঐ সোনকালে সোনকালে উঠা, কই বুজাটো উঠা, সোনকালে ক সোনকালে ক। ভালকে ধৰ। ঐ মোৰ ঘৰৰ বাৰীৰ পিছফালে কোনোবা অহা যেন লাগিছে। কোনোবা চুৰ তুৰ আহিলে নেকি? অতি শীঘ্ৰেই মই চাব লাগিব, মই যাবই লাগিব। ৰ গৈ আছো। ঐ তই সোনকালে খৰি বোজা কেইটা উঠাই নান কিয়? ঐ মুখখন বেকা কৰি কি চাই আছ? আনিমতো ৰ না, অকমান চাই ল'ব দে। চাৰিওফালে কোনফালে বেছি খৰি আছে ডাইৰেক্ট তাতেই যাম। মোৰ মতে এইফালে বেছি খৰি আছে। ৰ মই দুটামান বোজা দাঙি লৈ আহো। ঐ তহঁতে মানুহ চাই থাক। ঐ দে আমি মানুহ চাই আছো, তই খৰি বোজাটো সোনকালে দাঙি লৈ আহ। হাই কোন আছে তাতে? কোন মানুহ আছে? চুৰ নেকি? ঐ পিংকু, সৰ্বনাশ হৈ গল। ঐ ৰামলাল বিহাৰী দেখোন ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে। ঐ সোনকালে পলাই ইয়াৰ পৰা। আৰে কোন মানুহ আছিল এইকেইজন? আন্ধাৰত যে চিনিবই নোৱাৰিলো, ধৰিবই নোৱাৰিলো। কোনবা আছিল? পিংকু কোনোবা আহিছে নেকি? ইমান কিহৰ চিঞৰ বাখৰ হৈ আছে? চালা তাতে আৰু এজন মানুহ আছে। চুৰ আহিছে মোৰ খৰি চুৰ কৰিবৰ কাৰণে। ৰ বাপেকে চুৰক দেখাই আছো, একেবাৰে খৰিৰে কোবাই পিনে কঁকাল ভাঙি পেলাম আজি। মৰিলো মই। এবাৰে ছটা ক'ত গলি তহঁতে? মোৰ কঁকালখন ছিঙি গল। মৰিলো। হে জলিছ বাবু, মই গম পোৱা নাছিলো আপুনি যে আহিছে। আপুনিতো মোক খৰি খোজিব পাৰে। মই ভাবিছো কোনোবা চুৰ সোমাইছে নেকি, সেইকাৰণে খৰিৰে ইমান বেয়াকে মাৰি দিলো। আপোনাৰ যে কঁকালখন ভাঙি গল। এতিয়া কি হব এতিয়া? হে জলিছ বাবু, মোক ক্ষমা কৰি দিয়ক। চালা ৰামলাল, তোৰ মাথাত অকমানো মাল নাই নেকি? তই কমচে কম টৰ্চ লাইট এটা লৈ আহিব পাৰ। ভালদৰে চাই চিতি ল'ব লাগে কোন মানুহ আছে কোন নহয়। তই ইমান বেয়াকে মাৰি দিব লাগে নেকি সেই বুলি? আমাৰ ভোগালী বিহু এইটো সংস্কৃতিয়ে হয়। ৰাতি জেওৰা চুৰ কৰিব যোৱাটো সেইটো কিবা এটা খেল হয়। তই আৰু ইমান বেয়াকে মাৰি দিলি, নেপাই দেই। এতিয়া জণ্ডিছৰ মেডিকেলৰ খৰচটো কোনে দিব? মেডিকেলৰ খৰচ কোনে দিব আৰু? ৰামলালে দিব। ইমান বেয়াকে মাৰিব লাগে নেকি? তই মাথাত অকমানো মাল নাই তোৰ। তই মানুহক মাৰিছ নে কিহক মাৰিছ নেজানো নেকি? হে বেতাল বাবু, মইতো পচা খৰি এটাৰে মাৰিছিলো। পচা খৰিটো ইমান বেয়াকে লাগি যাব বুলি মই ভবাই নাছিলো। হ'ব দিয়ক, চিন্তা নকৰিব। মই জণ্ডিছৰ সকলো মেডিকেল খৰচ দি দিম। কিন্তু আপোনালোকে গাঁৱত এইষাৰ কথা নকব, নহলে সকলোৱে মোকেই বেয়া পাব। মিছামিছি খৰি চুৰ কৰিব যাই পিনে গোটেই ভোগালী বিহুটো বেয়া হৈ গল। একো নাই দে, হ'ব। বেটাল, জণ্ডিছক সোনকালে মেডিকেলত লৈ যা। মেডিকেলৰ পৰা ভাল হৈ আহিলে সকলোৱে মিলি পিনে আকৌ বিহু খানা খাম দে। হ'ব দিয়ক পাতেশ্বৰ দা, অহাকালি খাম দিয়ক বিহু খানাটো।